নমস্কাৰ, মই বৰ্ণালীয়ে পুনৰবাৰ আপোনালোকক বৰ্ণালী ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ পুনৰ তাঁতশালত বোৱা মেখেলা চাদৰৰ ফুলৰ চানেকি লৈ আহিছোঁ। এইজোপা এপাহ গছ ফুল হয়। মেখেলা চাদৰত বাচিব পাৰিব। ফুলৰ ৰং বেলেগ আৰু ডাল আৰু পাতৰ ৰং বেলেগ তেনেকৈ দিব পাৰিব। এইপাহ এপাহ বুটা ফুল হয়। এইপাহো মেখেলা চাদৰত আপোনালোকে বাচিব পাৰিব। ৰং মিলাই মিলাই দি দিব পাৰিব। মিচিং ফুলৰ দৰেও বাচিব পাৰিব, তেনেকৈও ধুনীয়া লাগিব। গামোচাৰ মাজতো এই ফুলপাহ দি দিব পাৰিব, তেতিয়াও ধুনীয়া লাগে। এইটো বুটা ফুল হয়। এইটো আপোনালোকে মেখেলা চাদৰত বাচিব পাৰিব বা গামোচাৰ মাজতো দি দিব পাৰে ইয়াক। এইপাহ গছ ফুল হয়। ইয়াৰো আপোনালোকে ৰং মিলাই মিলাই কৰিব পাৰিব, বহুত ধুনীয়া লাগে দেখিবলৈ। মই আগতেও বহুত ফুলৰ চানেকি দি থৈ দিছোঁ মোৰ চেনেলটোত, আপোনালোকে চেক কৰিলে পাই যাব। আৰু যদি আপোনালোকে ফুলৰ চানেকি চাব বিচাৰে, এইপাহো গছ ফুল হয়। ইয়াৰো আপোনালোকে ৰং মিলাই মিলাই দিব পাৰিব। পাতৰ ৰং আৰু ঠাৰিৰ ৰং চেম দিব পাৰিব, আকৌ ফুলৰ ৰংটো বেলেগ বেলেগ দিব পাৰিব, তেতিয়া ধুনীয়া লাগিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।